এইফালে আমাৰ ঘৰতে তাঁত বৈ আছে, গামোচা লগাইছে। যিহেতু বিহু পাওঁ পোৱা হ'লেহি আৰু বেছি দিন নাই। চাওকচোন কেনেকুৱা লাগিছে। ফুল চুল বাচিব নাজানে খালি, অকল এনেকৈ বয় আৰু খালীকৈ। সেইটো কথা। যতৰো ঘূৰাই আছে, ৰঙা বগা মুহুৰাবিলাক চব। বিহু বতৰত কিমান ধুনীয়া ধুনীয়া ফুল ফুলিছে চাওকচোন। ফুলবিলাক চাই থাকিলে হেঁপাহেই নপলায়, ইমান ধুনীয়া লাগে। চাই থাকিলে চাই থাকোঁ লাগি যায়। ইমান ধুনীয়া চাওকচোন, ইমান মৰম লগা। আৰু গোলাপ ফুল হয় চাওকচোন, ধুনীয়াকৈ ফুলি আছে। বতৰত কপৌফুল ফুলিব লাহেকৈ যোৱা গছৰ নতুন কুঁহি পাত ফুলি ইমান ধুনীয়াকৈ উঠি আহিছে, লাহেকৈ ফুলিব। এইফালে চাওকচোন গছ গছনি পাতবিলাক হৈছে, নতুনকৈ কুঁহি পাত লগাব। এইবোৰ গছত ফুলনেমু ফুল ফুলিছে, কলি মাৰিছে চাওকচোন, ধুনীয়াকৈ ফুলি আহিছে। চুকা টেঙা কলি মাৰিছে, এয়া ৰবাব টেঙা কলি। জেতুকা গছ চাওকচোন, কিমান ধুনীয়া জেতুকা পাতবিলাক, কুমলীয়া কুমলীয়া ওলাইছে আৰু পাত কুঁহি পাত। এইটো কি পুলি কোনে জানে ক'বচোন, কি ফুলৰ পুলি দেখিছেনে বাৰু, কিমান ধুনীয়াকৈ ফুলি আছে। আমাৰ অসমীয়া মানুহৰ তামোলখনেই মেইন নহয় জানো। যিহেতু ভাত খাই উঠি তামোল, শুই উঠি তামোল, চাহ খালেও তামোল, ক'ৰবালৈ ওলাই গ'লেও তামোল। এয়াই হ'ল আমাৰ অসমীয়া মানুহৰ ভাল লগা এটা বস্তু। সজাই থোৱা বস্তুবিলাক চাওকচোন, কাঁহী চাহী চব এফালৰ পৰা সজাই থোৱা আছে। এইফালে ছোৱালীজনীবিলাকৰ পুতলাবিলাক, এইফালে আমাৰ আগতে বিয়া পতাৰ আগত নহয়, বিয়া পতাৰ পিছত ফটো মাৰিছিলোঁ। এইবিলাক ফটো মাৰি কপি ধুৱাই থোৱা আছে, এনেকৈ সজাই থোৱা আছে আৰু। এইটো মাৰ ভাগৰ গডৰেজ হয়, এইটো খুলি দেখুৱাইছোঁ কি আছে। এইবিলাক মাৰ ভাগৰ বস্তুবিলাক এতিয়াও ভালকৈ ৰাখিছোঁ, মা নাই যদিও। এইবিলাক মাৰ কাপোৰবিলাক ইয়াত এনেকৈ জাপি জাপি থোৱা আছে। মায়ে যেনেকৈ থৈ গৈছিলে তেনেকৈ আছে আৰু, খালি মাজে সময়ে জাপি চাই থকা হয় আৰু কাপোৰবিলাক বেয়া হৈছে কিবা হৈছে। এইবিলাক এইখিনি সূতা কিবা আছিলে, মায়ে আগতে লৈ কিবা কিবি এইবিলাক কাপোৰবিলাক কাম কৰি থাকে যে। মাৰ বেগটো আছিলে, তাৰপিছত ইয়াত আছে এইবিলাক কিবা কিবি আছে, ভাগে ভাগে বস্তু। এইবিলাক চাবি তাবি খাৰু মাৰু কিবা কিবি আছে আৰু। এয়াই হৈছে মোৰ মা, আজি আমাৰ মাজত নাই, হেৰাই যোৱা এবছৰ হৈ গৈছে বৰ্তমান। এইফালে আমাৰ ঘৰত ধূপ জ্বলোৱা জেগা, ইয়াতে জ্বলাওঁ আমাৰ ধূপ ঘৰৰ ভিতৰত, এনেকৈ ইয়াত জ্বলাই থোৱা হৈছে। এইবিলাক মায়ে কিনি থৈ যোৱা বস্তু, আজি মা নাই। এইবিলাক বস্তু আছে, কচু খাবৰ কাৰণে আনি থোৱা হৈছে। আজি আমাৰ ঘৰৰ পুখুৰীটোত শ'ল মাছ এটা ধৰিলে, চাওকচোন কিমান ডাঙৰ। এইটো কিমানমান হ'ব ডাঙৰটো, আধা কেজি নহয় দেই, এইটো এপোৱামান জোখৰ হ'ব, বেছি হ'ব ন। এইফালে দৰিকণা মাছ। আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। যদি ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই।